মই যদি যীশু খ্ৰীষ্টক লৈ ভিডিঅ' বনাওঁ বা যীশু খ্ৰীষ্টৰ বিষয়ে ভিডিঅ' বনাই আপলোড কৰোঁ, তেন্তে কিছুমান মানুহে ভাবিব আৰু ক'ব যে এইজন মানুহে বা এইজন ল'ৰাই যীশু খ্ৰীষ্টক প্ৰচাৰ কৰিছে, অৰ্থাৎ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছে বুলি ক'ব। কিন্তু এনে কিছুমান মানুহ আছে, আমাৰে মানুহ মানে কি, আমাৰ অসমৰে মানুহ আছে বা ভাৰতৰে মানুহ আছে, যিসকলে খ্ৰীষ্টান ধৰ্ম কেতিয়াও লোৱা নাই, কিন্তু তেখেতসকলে যীশু খ্ৰীষ্টক বিশ্বাস কৰে। তেখেতসকল নন খ্ৰীষ্টিয়ান হয় বা খ্ৰীষ্টান ধৰ্মক বাদ দি অন্য বহুত ধৰ্ম আছে ভাৰতত, সেইসকল ধৰ্ম পালন কৰি আছে। তথাপিও তেখেতলোকৰ বিপদত কালত বা তেখেতলোকৰ জীৱন কালত কিছুমান বস্তু তেখেতলোকৰ জীৱন কালত যীশু খ্ৰীষ্টক প্ৰাৰ্থনা কৰি কিনে বহুত কিছুমান বেমাৰৰ পৰা আৰোগ্য হৈছে, লগতে কিছুমান ঘৰুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে, লগতে বহুত সমস্যাৰ পৰা নিজকে মুক্তি পাইছে। তেখেতলোক কিন্তু খ্ৰীষ্টিয়ান নহয় বা যীশু খ্ৰীষ্টক বিশ্বাস কৰে, ধৰ্মটো লোৱা নাই, খ্ৰীষ্টান ধৰ্ম লোৱা নাই, কিন্তু তেখেতলোকে যীশু খ্ৰীষ্টক বিশ্বাস কৰে। সেনেকুৱা মানুহে আপোনালোকে বহুত পাব, যিয়ে নেকি যীশু খ্ৰীষ্টক বিশ্বাস কৰে, অন্য ধৰ্মৰ মানুহ, আৰু তেখেতলোকে যীশু খ্ৰীষ্টক লৈ গৌৰৱ কৰি আহিছে। চ' মই ক'ব বিচাৰিছোঁ, যদি মই আপোনালোকৰ আগত ভিডিঅ' বনাই আছোঁ, তেন্তে আপোনালোকে ভাবিব আৰু এজন আহি আছে, তেন্তে আপোনালোকে ভাবিব যে মই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছোঁ, কিন্তু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা নাই। যিটো সত্য, সেই সত্যটো মই ক'বলৈ বিচাৰিছোঁ। যীশু খ্ৰীষ্টই কৈছে, মাৰ্গ, সত্য আৰু জীৱন মই হয়। এইফালে যীশু খ্ৰীষ্টই কৈছে যে মাৰ্গ, সত্য আৰু জীৱন মই হয়। আই এম দ্য ৱে, আই এম দ্য ট্ৰুথ এণ্ড দ্য লাইফ বুলি কৈছে। Okay, bye. I love you. বনাব নিদিলে। যীশু খ্ৰীষ্টই কৈছে, মাৰ্গ, সত্য আৰু জীৱন মই হয়। আই এম দ্য ৱে, দ্য ট্ৰুথ এণ্ড দ্য লাইফ বুলি কৈছে। গতিকে যিটো মাৰ্গ, সত্য আৰু জীৱন মই হয়, ঈশ্বৰৰ ওচৰলৈ যোৱা ৰাস্তা মই, লগতে সত্যও মই, লগতে জীৱনো মই বুলি কৈছে। গতিকে সেই সত্য কথাষাৰে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। গতিকে মই সত্য কথাখিনিতো আপোনালোকক দাঙি ধৰিবই লাগিব, গম পাইছে নহয়? এনে বহু কিছুমান মানুহ আছে, যিয়ে নেকি যীশু খ্ৰীষ্টক বিশ্বাস কৰে। আপোনালোকে সত্যৰঞ্জন বৰাৰ ৰঞ্জন চুতীয়াৰ ইউটিউব চেনেল দেখিছে? আপোনালোকে ৰঞ্জন চুতীয়াৰ ইউটিউব চেনেলটো চাইছেনে নাই নাজানো। ৰঞ্জন চুতীয়াৰ ইউটিউব চেনেলটো যদি চাই, আপোনালোকে গম পাব যে বহুত যিসকলে নেকি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা নাই, কিন্তু যীশু খ্ৰীষ্টক